হেডষ্ট জয় হিন্দ। আমাৰ বৰ্তমানৰ শিক্ষাৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিটোৰ ওপৰত লক্ষ্য কৰি আমাৰ এটা লেখনি প্ৰকাশ পাইছে এখন বাতৰি কাকতত, আৰু সেই লেখনিটোৰ নাম দিছে শিক্ষাগুৰুৰ হাতত চেকনিডাল আকৌ তুলি দিয়ক। এই লেখনিটো মই আজি আপোনালোকক পঢ়াই দিম আৰু ধুনীয়াকৈ আপোনালোকে চাই থাকিব আৰু লগতে পঢ়িও থাকিব। আৰু এই লেখনিটো লিখিছে লেখক পদ্মলোচন খনিকৰ ডাঙৰীয়াই। তেওঁৰ লেখনিটো বহুত ভাল লাগিছে মোৰ, কাৰণ বৰ্তমানৰ যিটো শিক্ষা ঘটনা চলি আছে সেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ধুনীয়া লেখটো প্ৰকাশ কৰিছে। এই লেখটো মই মেইন কথাখিনি আপোনালোকক বুজাই দিম বা পঢ়াই দিম, আপোনালোকে চাই থাকিব। ইয়াত লিখিছে দেশৰ ভৱিষ্যত প্ৰজন্মক সুশিক্ষাৰে গুণী জ্ঞানী কৰি মানৱ সম্পদ গঢ়া পবিত্ৰ শিক্ষা বিভাগটোৰ চৌদিশে এক অৰাজকতা চলিছে। অৰ্থাৎ মই আপোনালোকক এইমাত্ৰ ক'লোঁ যে এতিয়া বৰ্তমান শিক্ষাৰ পৰিস্থিতি যি চলি আছে বা স্কুলবিলাকত যিবিলাক ঘটনা চলি আছে তাৰ ওপৰতে এই লেখটো লিখিছে। শিক্ষানুষ্ঠানে ছাত্ৰ শিক্ষক অভিভাৱকৰ মাজত সংঘাত। সিদিনা শিৱসাগৰত এজন উন্মাদ ছাত্ৰৰ হাতত এগৰাকী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অধ্যক্ষৰ কৰুণ মৃত্যু সাৱটি লোৱা মৰ্মস্পৰ্শী ঘটনাই বৌদ্ধিক মহলক জোকাৰি যোৱাৰ পাছৰ পৰা সঘনাই ইখনৰ পাছত সিখন শিক্ষানুষ্ঠানত ভয়াৱহ হাৰত বৃদ্ধি পাব ধৰিছে হিংসাত্মক ঘটনা। সেইটো আপোনালোকে দেখিছে। কেইদিনমান আগতে শিৱসাগৰত এনেকুৱা ধৰণৰ ঘটনা এটা হৈ গৈছে। এখন প্ৰাইভেট স্কুলৰ টিচাৰ এজনে উদন্ত ছাত্ৰ এজনৰ হাতত প্ৰাণ হেৰুৱাব লগা হয়, আৰু এইখিনি তেওঁ প্ৰথমতে লিখিছে। তাৰপিছত তেওঁ লিখিছে প্ৰাণ হেৰুৱাইছে সতীৰ্থ ছাত্ৰৰ হাতত সতীৰ্থ ছাত্ৰই। আৰু কেইদিনমান আগতে আৰু এটা এনেকুৱা ঘটনা হৈছিল যে এজন হায়াৰ ক্লাছৰ ষ্টুডেণ্ট এজনে লোৱাৰ ক্লাছৰ ষ্টুডেণ্ট এজনক মাৰি পেলাইছে একদম। তাৰপিছত সকলো শ্ৰেণীৰ জনসাধাৰণৰ মন মগজুক জোকাৰি যোৱা এনে ঘটনা প্ৰবাহৰ প্ৰাকখনত অনুশীলন নামৰ ফেচবুক গ্ৰুপটোত পোৱা ভিডিঅ'টোৰ গুৰুত্ব অপৰিসীম বুলি ভাবি লেখাটো আৰম্ভণিতে তুলি ধৰাৰ প্ৰয়োজন বোধ কৰিছোঁ। তেওঁ এই লেখটো লিখাৰ আগতে ইয়াত তেওঁ ধুনীয়া এটা কাহিনী এটা লিখিছিলে। তেওঁ এই কাহিনীটোক ৰেফাৰেঞ্চত লৈ পেলাই এই লেখনিটো লিখিছে। তাৰপিছত লিখিছে কিয়নো একালৰ শিক্ষা ব্যৱস্থাত আছিল শিক্ষক অভিভাৱকৰ ছাত্ৰৰ মাজত আত্মিকতাৰ এক মধুৰ সম্পৰ্ক। পাৰস্পৰিক বুজাবুজিৰ পৰিণতিত গঢ়ি উঠিছিল ত্ৰিবেণী সংগমৰ দৰে আন এক মধুময় অনুশীলন কটকটীয়া ভেটি। লাহে লাহে এই পবিত্ৰ ত্ৰিবেণী সংগমৰ ব্যৱস্থাক আওকাণ কৰি শিক্ষা ব্যৱস্থাত থাপি দিয়া হ'ল বৃত্তিমুখী শিক্ষাৰ এক দাঙিব নোৱাৰা বোজা। নীতি শিক্ষামূলক পাঠ্যপুথিসমূহ এখন এখনকৈ টানি আজুৰি তাৰ ঠাইত প্ৰচলন কৰা হ'ল কোনো আমোলা বিষয়াৰ দ্বাৰা প্ৰস্তুত কৰা বৃত্তিমুখী শিক্ষাৰ পাঠ্যপুথি। অৰ্থাৎ এতিয়া যিটো শিক্ষা ব্যৱস্থা চলি আছে সেই শিক্ষা ব্যৱস্থা বিশেষকৈ বৃত্তিমুখী শিক্ষা ব্যৱস্থা বুলি তেওঁ এই লেখটোত প্ৰকাশ কৰিছে। অৱশ্যে পৰিৱৰ্তনশীল সময়ৰ লগত খাপ খুৱাই শিক্ষা ব্যৱস্থালৈ নতুনত্ব অহাটো স্বাভাৱিক। সেই বুলিয়ে পৰম্পৰাগতভাৱে চলি অহা শিক্ষানীতিমূলক পাঠ্যপুথিসমূহ অপ্ৰাসংগিক বুলি গণ্য কৰি থাকোঁতে দলিয়াই পেলোৱা ব্যৱস্থাটো সমাজভেদে আপত্তি কৰিব লগা যুক্তি থাকে। ৰাজনৈতিক ক্ষমতাৰ বলত চৰকাৰে হঠাতে কিছুমান সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ গ'লে সিহঁতে বিপৰীত ৰূপ লোৱাৰ সম্ভাৱনা বেছি। কিছু বছৰৰ আগেয়ে চৰকাৰী শিক্ষানুষ্ঠানৰ পাঠ্যপুথিৰ তালিকাৰ পৰা আঁতৰাই দিয়া হ'ল চৰিত্ৰ পাঠৰ দৰে নীতি শিক্ষামূলক পাঠ্যপুথি। কাৰণ বৃত্তিমুখী শিক্ষা ব্যৱস্থা একোটা তেনে পাঠ্যপুথিৰ প্ৰয়োজন নোহোৱা বুলি সকলোৱে মানি ল'লেও ইয়াৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ নৈতিকতাৰ ভেটি যে নেতিবাচক প্ৰভাৱ পেলাব পাৰে সেই কথা কিন্তু কোনেও ভাবিবলৈ আহৰি নাপালে। উল্লেখ কৰিব লগা আন এটা স্পৰ্শকাতৰ বিষয় হ'ল চৰকাৰ তথা শিক্ষা বিভাগৰ কেতবোৰ আজব নীতি নিৰ্দেশনাৰ বিপথে গমন কৰা শিক্ষা ব্যৱস্থাৰ পৰা নিবাৰণ কৰা হ'ল। চেকনিৰ আগত থকা শাস্তিমূলক পৰম্পৰাগত ব্যৱস্থা, অতীতৰ পৰা শিক্ষা ব্যৱস্থাত চলি থকা শাস্তিমূলক ব্যৱস্থা একোটা হঠাতে নস্যাৎ কৰাটো কিমান পৰিমাণে সমীচীন হৈছে তাক নীতি নিৰ্দেশনা কাৰ্যকৰী কৰাৰ আগতে 100 বাৰ চৰকাৰে ভাবি চোৱা উচিত। তাকে নকৰি চৰকাৰখনে এনে কাৰ্যকৰী নীতি নিৰ্দেশনাৰ নেতিবাচক ফল জনসাধাৰণে ভুগিব লগা হয়। ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত হৈ থকা শিক্ষক সমাজে এতিয়া শিক্ষাদান প্ৰক্ৰিয়াত চলাই নিওঁতে প্ৰায়ে শংকা আৰু উদ্বিগ্নতাৰ অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হ'ব লগা হৈছে। অৰ্থাৎ শিক্ষকসকলে এতিয়া বহুত ধৰণৰ উদ্বিগ্নতাৰ মাজেৰে তেওঁলোকে চলিব লগা হৈছে, কাৰণ কেতিয়া কোনে কি কৰে তেওঁলোকে নিজেও গম নোপোৱা হৈছে। এক অৰাজকতাৰ ধামখুমীয়া পৰিৱেশৰ মাজত কক বকাই থকা শিক্ষা ব্যৱস্থাই একোটাক
আজি শিক্ষাগুৰু সদৃশ শিক্ষকে প্ৰাণৰ ভয়ত দিন অতিবাহিত কৰিব লগা পৰিস্থিতি কিমান স্পৰ্শকাতৰ সেয়া চৰকাৰ, শিক্ষা বিভাগ আৰু নীতি নিৰ্দেশনা আমোলা বিষয়াবৰ্গই ভাবি চোৱাৰ সময়ত এতিয়া অতিবাহিত হৈ যোৱা নাই। পলমকৈ শিক্ষা বিভাগে পুনৰ চৰিত্ৰপাত পাঠ্যপুথিৰ মাজলৈ ঘূৰি আনিলে কি পৰিস্থিতি বা কি ভাবি বহু বছৰ অন্তত শিক্ষা বিভাগে এনে পাঠ্যপুথি পুনৰ ঘূৰাই আনিব লগা হ'ল, সেয়া অবুজ সাঁথৰ বুলিয়ে এতিয়া ভাবিব লাগিব। এতিয়া সকলোৰে বাবে বোধগম্য বিষয়টো হ'ল ছাত্ৰানং অধ্যয়ন তপ, অৰ্থাৎ অধ্যয়ন ছাত্ৰ ছাত্ৰীৰ বাবে তপস্যা। ছাত্ৰ ছাত্ৰীক বিনয় আৰু নম্ৰ হোৱাৰ ক্ষেত্ৰত শিক্ষাই অৰিহণা যোগাই অহা শিক্ষা বিভাগ কাহানিবাই শিপাৰ পৰা বিচ্ছিন্ন হৈছে ছাত্ৰ ছাত্ৰী। পৰিণতত বিদ্যালয়ে ধাৰাবাহিকভাৱে সংগঠিত হ'ব ধৰিছে শিক্ষক হত্যা, সহপাঠী বন্ধুৱে বিদ্যালয় চলি থকা অৱস্থাতে নিৰ্মমভাৱে হত্যা কৰাৰ হৃদয়স্পৰ্শী ঘটনা। নৱপ্ৰজন্মক শিক্ষাই বিনয় আৰু নম্ৰ কৰাৰ পৰিৱৰ্তে একোটা ভয়াল যন্ত্ৰ মানৱ সৃষ্টি কৰাতহে যেন অৰিহণা যোগাইছে। এয়া ভয়ংকৰ আৰু অশনি সংকেতনহে কোনে কয়। শিক্ষা বিভাগত প্ৰচলিত নীতি নিৰ্দেশনাবোৰে বিভাগটোৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্য কুঠাৰাঘাত কৰাৰ ব্যৱস্থা কিমান দিনৰ পৰা চলি আছে সেয়া দিন বাৰ নিৰ্ধাৰণ কৰি দিব নোৱাৰিলেও এটা কথা ঠিক যে সুস্থ নাগৰিক গঢ়াৰ পৰিৱৰ্তে নৱপ্ৰজন্মক যন্ত্ৰ মানৱ সৃষ্টিত অৰিহণা যোগোৱা বিভাগটোৰ দূৰত্ব যেন ঢুকি নোপোৱা অৱস্থালৈ আগুৱাই গ'ল। সংস্কাৰী পৰিয়ালৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা হ'ল। তেনে পৰিস্থিতিত শিক্ষা গ্ৰহণৰ নামত ঘৰৰ পৰা ওলাই অহা উচ্ছৃংখল ছাত্ৰ ছাত্ৰীসকলক ঐক্যবদ্ধভাৱে নিয়ন্ত্ৰণ কৰিবলৈ ত্ৰিবেণী সংগ্ৰামৰ ব্যৱস্থা আকৌ গঢ়ি উঠিব লাগিব। শিক্ষানুষ্ঠানত সংস্কাৰী নীতিক অঙ্গুষ্ঠ প্ৰদৰ্শনেৰে শিক্ষাগুৰু আৰু সতীৰ্থ শিক্ষাৰ্থীক শ্ৰদ্ধা ভক্তি কৰিব নজনা উন্মাদ চৰিত্ৰৰ শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ নিশ্চিত চৰিত্ৰ পাঠ পৰিছিল। পূৰ্বৰ শাস্তিমূলক ব্যৱস্থাটো পুনৰ প্ৰৱৰ্তন হ'লেহে বহু পৰিমাণে উচ্ছৃংখলতা নিয়ন্ত্ৰণ হোৱা সম্ভাৱনা থকা বুলি অনুভৱ কৰিছে শিক্ষানুৰাগী সচেতন সমাজে। সকলো শিক্ষাৰ্থীৰ বাবে শাস্তিমূলক ব্যৱস্থা যিদৰে প্ৰয়োজন নাই, সেই আন এচামৰ বাবে প্ৰয়োজন আছে। নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেও শিক্ষক সমাজে কিছু পৰিমাণে হ'লেও নিজকে আত্মৰক্ষা কৰিব পাৰিব। অন্যথা আৰু কিমান শিক্ষকে উন্মাদ ছাত্ৰৰ হাতত প্ৰাণ হেৰুৱাব লাগিব সেয়া অনুভৱৰ আওতালৈ আনিলেই ছবিখন স্পষ্ট হ'ব। ইফালে কিমান সহজ সৰল শিক্ষাৰ্থীয়ে অকাল মৃত্যুক সাৱটি লৈ পিতৃ মাতৃৰ বুকু উদং কৰিব লাগিব তাৰ আনুমানিক ছবি এখন ভাবিলেই প্ৰকট হৈ পৰিব। চৰকাৰ আৰু শিক্ষা বিভাগে আগৰ শাস্তিমূলক ব্যৱস্থাটো ইতিবাচক দৃষ্টিভংগীৰে ঘূৰাই আনক। সন্মানীয় শিক্ষাগুৰুৰ হাতত চেকনিডাল আকৌ তুলি দিয়ক। শিক্ষানুষ্ঠানৰ পূৰ্বৰ পবিত্ৰ ধাৰা বাহাল ৰাখিবলৈ শিক্ষক সমাজে গুৰি বঠা ধৰিব লাগিব। বিনয় আৰু নম্ৰ প্ৰজন্ম সৃষ্টি কৰিবলৈ চেকনিডাল ইতিবাচক চিন্তা চৰ্চাৰে হাতত তুলি লওক শিক্ষক সমাজে। কেতিয়াবা চেকনিৰ কোব পৰা শিক্ষাৰ্থীসকলৰ অভিভাৱকসকল আহি শিক্ষকক যদি কয় দুষ্টামি কৰিলে জাৰি দিব, চকু নুফুটাব, হাত ভৰি নাভাঙিব, আমি বেয়া নাপাওঁ। সেই পৰিৱেশ আকৌ ঘূৰি আহিলে শিক্ষা বিভাগটোক দিগন্ত ঢাঙিউলি আভাই পোহৰাই তুলিব, ই নিশ্চিত। অৰ্থাৎ দোস্ত এই যিটো লেখনি তেওঁ লিখিছে, এইটো লেখনি লিখিছে যোৱা কেইদিনমানত যিবিলাক ঘটনা আমাৰ স্কুলবিলাকত ঘটি গৈছে, সেই ঘটনাবিলাকৰ ওপৰত ভিত্তি কৰি তেওঁ লিখিছে। অৰ্থাৎ আমি পুৰণি কালত যেনেকৈ আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ সেইবিলাক আছিল। আমি এটা কথা আছিল, তথাকথিত কথা এটা যে চেকনিৰ আগত বিদ্যা বুলি। আৰু সেই চেকনিডাল যেতিয়ালৈকে আমাৰ ওপৰত পৰি আছিল তেতিয়ালৈকে আমাৰ চামৰ মানুহখিনি বা আমাৰ চামৰ ছাত্ৰখিনি ভাল মানুহ বা শিক্ষাগুৰুক সন্মান কৰা এইবিলাক তেতিয়ালৈকে চলি আছিলে। আৰু যেতিয়াৰ পৰা এই চেকনিডাল গুচিলে বা শিক্ষকসকলে এই চেকনি এৰি দিলে তেতিয়াৰ পৰা ছাত্ৰসকল বেছি উচ্ছৃংখল হোৱা পৰিলক্ষিত হোৱা বুলি এতিয়া ক'ব পাৰি। এতিয়া তেওঁ এই লেখনিটোত এয়াই লিখিছে যে চেকনিডাল আকৌ শিক্ষকসকলৰ হাতত তুলি দিয়ক, তেতিয়াহে ছাত্ৰ ছাত্ৰীসকল উচ্ছৃংখল হোৱা বন্ধ হ'ব। আৰু যিবিলাক অভিভাৱক আছে তেওঁলোকেও যেন এই টিচাৰসকলক যেতিয়া তেওঁলোকে শাসন কৰে বা কিছুমান অনুশাসনমূলক তেওঁলোকক ব্যৱস্থা লয়, তেতিয়া অভিভাৱকসকলে যেন এই টিচাৰসকলক কোনো ধৰণৰ অসুবিধা নিদিয়ে, এইটো তেওঁৰ কোৱাৰ মূল উদ্দেশ্য। দোস্ত
এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মোৰ চেনেলটোৰ নাম হ'ল অসম ইনফ'বিজ। এই চেনেলটোত আপোনালোকে এনেকুৱা ধৰণৰ পেপাৰ কাটিং, এনেকুৱা ধৰণৰ ভাল ভাল লেখনি সম্পাদকীয় পৃষ্ঠৰ পৰা মই আপোনালোকক আনি দেখাই থাকিম আৰু ধুনীয়াকৈ আপোনালোকে পঢ়িব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ। জয় হিন্দ।